আমি এতিয়া বোৰকা পালোঁ বোৰকাত এইবাৰ মানুহ দেখি চাব পাৰে গাইজ চাব পাৰে এইবাৰ ফাৰ্ষ্ট টাইম ইমান বোৰকাত মানুহ হৈছে জিলাপি জিলাপি গাইজ চাব পাৰে এতিয়া পূজাৰ বতৰ বুলি চব জিলপি খাব ধৰিছে পূজা বতৰ জিলপি খাবই লাগে কোনে কোনে ভাল পায় পূজাৰ বতৰ চবেই ভাল পায় পূজা বুলি ক'লে জিলপি মেইন গাইজ বোৰকাৰ পূজা এই গাইজ চাব পাৰে মানুহ আনলিমিটেড ইমান ভাবাই নাছিলোঁ যে বোৰকাটো ইমান মানুহ হয় বোলে মেলা আছে মেলা মেলা হ'লে চব আমাৰ মেইন ইউটিউবাৰ মেলা চাব পাৰে বোৰকাত আহি কেনে লাগিল বোৰকাত আহি চকৰি কিমান চাবা এই চব ছোৱালী গাই চব ছোৱালী পাগল মোহন বাই আমাৰ সমীৰণ ভাই আছে সমীৰণ ভাই এটা লাভ ল'ব পেটলিৰ কাৰণে ল'বি নেকি চালা দিবি নেকি গাইজ দেখছে না পইচা আছে নেবাকে কি কৰিব লাগছি পিছফাল দোকানী মান নেদিলে গাইজ বোলে পুৰা গিলাচ জুয়া চলি আছে গিলাচ এই বাবু নাই পুৰা চাই থাকছ ইমান নাচা খেদাব কাবাৰ এই গাইজ গিলাচ খেলা 20 টকাত 60 টকা লৈ যায় নেকি তো গাইজ আমাৰ বাবুহঁতে ইয়াতে জাপিয়াৰ মাথা মাৰি আছে আৰু চাওক গাইজ আমি উঠবি নেকি চুচৰি তাতে উঠ আকৌ চুচৰি যা যাবি না কেই টকা ল'ব উঠলি উঠবি নেকি উঠবেচি আছে বাবু ইয়াতে নহয় নহয় ইয়াতে সৰু চলি আমাৰ তাতে যাবি আমাৰ হিচাপত তন্তে উঠবি বাবু তন্তে নালগে আমাৰ গাঁৱতে নদীৰ পৰা জাপিছে মাথাৰি পৰা জাপিছে নালগে বাবু তন্তে তাতে উঠবে নালগে ইয়াতে উঠ এইটো ডাঙৰ মঞ্চ দিছো তন্তু ইয়াতে উঠি কেনে লাগছি যে তাতকৈ ডাঙৰ মঞ্চ দিছো হা এই গাইছ মানুহ থপ বা থল নহয় গেছি গাইছ আনলিমিটেড যাই আছে আমাৰ ভ্লগাৰ আমাৰ মিনা বজাৰ বোৰকা মিনা বজাৰ চব প্ৰীতি মানুহ কেনে ভয়ানক মানুহ মন্দিৰটো অলপ দেখাই দেৱা মানুহ কেনে গাইছ এবাৰ হৰজিতিক লাগ পালো বাবা চকৰি চাওঁ নেকি চকৰি চাবি জোচ গাইছ আছে এইগিলা এই আৰু এই বোৰকাত মানুহ হৈছে দে ভাই কেম্বা মানুহ হৈছে না মানুহ আছে আপি বহুত আছে কেইটা মন্দিৰটো দেখাই দেৱা ভিতৰৰ পৰা গতিকে চাৰক আমাৰ দুৰ্গা পূজাৰ উপলক্ষে সমীৰণ এই চকৰি তামান চাই আছে কিন্তু ভাই বাজেন্দাৰ আহি গ'ল আৰু এতিয়া প্ৰগ্ৰেম চুৰু হ'ব সমীৰণে অলপ কি কৰবি নেকি গীটাৰ বজাবি যদিহে মোলে বজান পৰাই তো আমি কৈ থকা কথাখিনিকে অকণমান আৰু নাগাম নাই চব একেলগে নাচিম একেলগে গাম আছে নে ডেকাসকল আছেনে নে ভাগৰ লাগে বেয়া পাইছে মোক
গাইজ এইখন দতৰাৰ পূজা আৰু ইয়াৰ পৰা বাই বাই দিছোঁ বিদায় সকলোকে শুভৰাত্ৰি কিবা কবি ভাই নিশ্চয় অলৰেডি নিশ্চয় মোটামুটি আমি মানে ঘৰত যাই আছোঁ গাইজ বাই বাই